নমস্কাৰ সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম। সো আজি আমি ঘৰৰ গোটেইকেইজন গৈ আছোঁ অলপমান বোলো ফুৰি আহোঁ, যিহেতু বহুত বেছি গৰম পৰিছে আৰু মানুহজনো ঘৰতে আছে, সেইবাবে ভাবিলোঁ অলপ ফুৰিয়ে আহোঁ। আৰু এইফালে ধুনীয়াকৈ গৈ আছোঁ আমি কাৰ্বি আংলঙৰ মাজে মাজে। কি ধুনীয়া ৰাস্তাটো চাওক না, মানে চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। আৰু এয়া ফাইনেলি আমি গৈ পালোঁগৈ টিকৰুপি ৱাটাৰফল, আছামছ লাৰ্জেষ্ট ৱাটাৰফল। আৰু এয়া দেখিছে, মই মানে ৱাটাৰফলটো দেখি ৰৈ থকা নাই আৰু অকলেই গুচি গৈছোঁ। মানুহজনে ইফালে বকি আছে, অকলে নাযাবা, পিছল বহুত, সঁচাকৈ ৰাস্তাটো বহুত বেছি পিছল। মানে এনি টাইম বৰষুণৰ আচাৰকণি টাইপত পানীটো আহি থাকে ন বহুত জোৰত, গতিকে গোটেই ৰাস্তাটো মানে একে পানী পানী হৈ আছে আৰু গতিকে বহুত সাৱধানে যাব দেই যদি আপোনালোক যায়। এয়া দেখিছে, আমি বহুত এনজয় কৰিলোঁ, তাত বহুত বেছি ধুনীয়া মানে বতাহ মাৰি আছে, একদম গোটেই গাটো শীতল পৰি গৈছে। আৰু এয়া দেখিছে, মোৰ চুলি একে পানী টোপাল টোপাল হৈ অৱস্থা নাই। তাৰপাছত আৰু এয়া ধুনীয়াকৈ এনজয় কৰিলোঁ অলপমান তাতে ৰৈ মেলি। আৰু আমি যিহেতু বহুত সোনকালেই ঘৰৰ পৰা ওলাই গৈছিলোঁ, সেইবাবে আমি তাৰ পৰা 1মান বজাত ওলাই দিলোঁ। আৰু 1মান বজাত ওলাই পেলাই এয়া অলপ তলতো ঘূৰিলোঁ। তাৰ পৰা উভতি আমি আকৌ আহি সোমালোঁ আকাশী গংগাত। ইয়াতে শিৱস্থান এভাগো আছে, যিহেতু ইয়াতে ধুনীয়াকৈ গোটেইকেইজনে সেৱা কৰিলোঁ। সেৱা কৰি পেলাই ইয়াতে আমি অলপ সময় ৰৈ মেলি দুপৰীয়া যিহেতু ভাত খাবৰ টাইম হৈ গৈছিলে, ভাতকেইটা ইয়াতে খাই ল'লোঁ। খাই মেলি আহোঁতে ৰাস্তাত ৰৈ মেলি অকণমান ফটো উঠিলোঁ। আৰু তাৰপিছতে ৰাস্তাত ফুলপুলি দেখিলোঁ, দেখি 2টামান কিনিয়ে লৈ আহিলোঁ। আৰু চ' আজিলৈ বাই, আকৌ লগ পাম।